এই গাইজ গুৱাহাটী হেন জেগাত এনেকুৱা ঠাই চাবলৈ হ'লে ভাগ্যৰ হ'ব লাগিব, কাৰণ গুৱাহাটী এনেকুৱা ঠাই নায়েই। গছ গছনি কাটি পুৰা একদম মানে বিল্ডিং বনাই ঘৰ বনাই চব একদম তহিলং কৰি দিছে, সেইকাৰণে দেখিবলৈ নোহোৱা হৈছে আকৌ গছ গছনি। আৰু এনেকৈ অফিচত বহি থাকিলে মোৰ বৰিং লাগিলে এনেকৈ বাহিৰত এবাৰ ওলাই আহোঁ। নহওক আজি অফিচৰ পৰা আহি থাকোঁতে এটা এক্সিডেণ্ট দেখিলোঁ, দেখি বেয়া লাগিছে। এটাই কথা, সকলোৱে আগতে যাব বিচাৰে, সেইকাৰণে এনেবোৰ ঘটনা হৈয়ে থাকে। যদি আপুনি ক'ৰবাত যাই আছে 10 মিনিট দেৰিকে পাব, একো কথা নাই, কিন্তু নিজৰ লিমিটত যাব লাগে। লিমিট ক্ৰছ কৰিলে সকলোতে বেয়া, সেইকাৰণে যিমান পাৰে নিজে ছেভ হৈ চলিব লাগে। যদি আপুনি যিকোনো কাম এটা কৰি আছে, যদি আপোনাৰ ভাল নালাগে, সেইটো কাম কৰি লাভ নাই, কাৰণ সেইটো কামত আপুনি ছাকচেছ নাপায়। আৰু মই এয়া অফিচত বহি থাকিলে বৰিং লাগিলে কি কৰোঁ কি নকৰোঁ এনে লাগি যায়, কিন্তু কি কৰিম আৰু, গান মই শুনি বহুত ভাল পাওঁ, সেইকাৰণে নন ষ্টপ গানে শুনি থাকোঁ অফিচত গৈ কিনে। গধূলি হৈ গ'ল, আহি পেলাই মই CSI সকলোৱে চিনিয়ে পায় নে গুলপীয়া কালাৰৰ থাৰ এখন যে আছে, এইখন হৈছে থাৰখন, এইখন মই দেখাই দিছোঁ। এতিয়া আন্ধাৰ হৈছে সেইকাৰণে ধৰিব পৰা নাই ভালকৈ, দিনত কেতিয়াবা দেখাই দিম বাৰু। এইটো হৈছে কাৰ স্কুৱেত ইণ্ডিয়া।